हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আৰু মোৰ খবৰ বহুত ভাল কিয় জানে মই ঘৰত আইছো এই কাৰণে মানে ঘৰত আহি এটা বেলেগে খুখ এই আমাৰ টুকু মই যে আইছো তোৰ ভাল লাগছে না দেখছ তাই বহুত ভাল লাগছে দিবজ্যোতি তই ক মই ভাল লাগছে তলত নাম ঠিকে আছে ভাল লাগছে মই আহা ইয়াতৰ ভাল লাগছে কিন্তু পিছত ভাল নালগা হৈ যাব তো ঠিক আছে আমাৰ এটো পেহি এফালে চা মই যে আইছো তোৰ কেনেকুৱা লাগছে ভাল লাগছে বহুত দিনৰ মূৰত আহিছে না ঘৰত আপি ঘৰত আহিব লাগে চাওক মই মানে বহুত দিনৰ মূৰত আহিছে না সেইকাৰণে চবৰে ফুৰ্তি লাগছে কিন্তু কালিৰ পৰা মোক গালি দিব ইহঁতে মই গম পাওঁ কালিৰ পৰা তাই বাগাতি থাকব না একো কাম বন নকৰে বিছনাখন চিনাই পায় মোবাইলটো টিপি ঠিক আছে আপোনালোকে এয়াই চাই থাকক আমাৰ ভিডিঅ' ঠিক আছে বাই চাওক ৰাইজসকল মই মানে আজি ইমান ভাল ট্ৰিট কৰি আছে বহি চাহকাপ পালোঁ ভাল লাগি গৈছে মন চন হা তই যে মোক চাহকাপ আনি দিছা ভাল লাগি গৈছে মন চন মজা এনেকাই কৰবি তই কেকটো খাই আহিছে নেকি এয়া তোকো মোক লগি কেক আনছি দি তই কেক নাখা হা তই মোক লগি কেক আনছা তোকো হা দে আহ ব এইটো আমাৰ ককা আপোনালোকেতো জানে ককাক চিনি পায় ককাটোক চবে চিনি পায় দে মোৰ ভিডিঅ'ত দেখছি না তই ক্লিক কৰিম বুলি কৈছো আৰু তই ক মই যে আইছো তোৰ কেনেকুৱা লাগছে অনুভৱটো ক বেয়া লাগছে হা ভাল লাগছে মৰম তই মোক মৰম কৰা কোনো মৰম নকৰে আৰু আজি ফাৰ্ষ্ট দিনাৰ কাৰণে চবে মোক চাহ খুৱাইছি আনি হা কালিক লগি না দেই মইতো দোকানখনত যি আছে তাকে খাব লাগিব মইতো খাওঁৱে কালি ধৰি হ'লেও খাম মই সেইটো বেলেগ কথা দে হ'ব দে তই যা ই আমাৰ বাদ দিয়ক ঠিক আছে ৰাইজসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু দেখা পাব কি হৈ আছে মোৰ ঘৰত হাই গাইজ আৰু এইটো আমাৰ আইতা হয় না আইতা তই কচোন ক মই যে ইমান দিনৰ মূৰত আহিছোঁ তোৰ কেনেকুৱা লাগছে ক অনুভৱ ভাল লাগছে না তই মোক কিমান দিনৰ মূৰত দেখা পাইছা এক বছৰৰ মূৰত দেখা পাইছে সেইকাৰণে আইতাৰ বহুত ফূৰ্তি লাগছে হয় না ঠিক আছে ৰাইজসকল আপোনালোকে ভিডিঅ'টো চাই থাকক সকল চাহ তাহ খালোঁ ইমান চাই মই ঘুমাই কেনে চাওক আমাৰ পেহীয়ে এতিয়া মানে মোক ৰুটি খুৱাব হয় না তোৰ ইমান মৰম উপজিছি তোৰ মানে ইমান মৰম পাই কেনে মোৰ মানে সহ্য হোৱা নাই মোৰ কাৰণে ৰুটি বনাইছি এয়া এনে কিন্তু মই খাবা নাপাওঁ কিন্তু আজি মই ৰুটি খাবা পাইছোঁ টুকু তই ৰুটি বেলছা নেকি হা তই ৰুটি বেলবা জানা কিমান ভাল কথা টুকু চাওঁ কি লাগি আছে তই গান গাই দিচোন টুকু নহয় কালি আগত যে গান গাই আছিলি সেইটো গানটো গা পুৱা সেইটো গানটো গা এইটো কিবা গান এইটো আমাৰ পেহা কওক পেহা কি খবৰ আপোনাৰ হা ইমান ইংলিছ ৰেষ্ট ইমান ইংলিছ পেহা কওক আপুনি মই যে আহিছোঁ আপোনাৰ কেনেকুৱা লাগছে ভালে লাগিছে বহুত ঠিক আছে পেহাই মস্ত ভাল কথা এটা ক'লাক ভাল লাগিল শুনি কেনে ঠিক আছে ব'লক ৰুটি খাওঁ ৰাইজসকল মই চাওক এয়া ওলাই ল'লোঁ আৰু এইটো ফটাটো এটা বাবাজী আহিছিল ফটাটো দি গৈছে আৰু মই ওলাই ল'লোঁ চাওক একদম ড্ৰেছ পাতি পিন্ধি মই যাম এতিয়া ফুৰিবলৈ অলপ ফুৰি আহোঁ আৰু লগ কৰি আহোঁ মই এজনী ছোৱালীক আপোনালোকে দেখাই পাব কোন ছোৱালী তাই অ'কে চাই থাকক গাইজ মই স্কুটিত যাই আছোঁ ভাইটিৰ লগত এয়া ভাইটি আৰু মই ফুৰিব যাই আছোঁ চাওক কি ধুনীয়া আপোনালোকক ৰাস্তা
জেগাবিলাক দেখাই আছোঁ ৰ'ব। কি ধুনীয়া জেগা। আপোনালোকে যদি কোনোবা আহে মোক ক'ব, মই ফুৰাব নিম আপোনালোকক। অকল মই যাক লগ কৰিব আহিছোঁ তাৰ ঘৰত আহি পাইছোঁ আৰু আপোনালোকে দেখাব পাৰিব কা। চাওক মই আহিও পালোঁ আৰু ড্ৰেছত চেঞ্জ কৰি ল'লোঁ। অঁ আপোনালোককতো দেখুৱাই নাই কাৰ তাতে আহিছোঁ। এয়া চাওক আমাৰ জনালী। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু বহু দিনৰ পিছত একদম লগ পালোঁ। মই মানে উৰি আহিছোঁ নিজে উৰি আহিছি তাই মানে পুৰা উৰি পেলাই চকালত পচছি। মই মানে একদম চক খাই উঠছোঁ। কাপোৰ ধুই আছিলোঁ মানে বাল্টি চাল্টি পৰি গৈছি, গম পাইছে না? ফাল্টু কথা ক'লি তই। ব'ল এতিয়া আমি মানে কাপোৰ চাপোৰ আছে, তাই গা চা ধুই আছিল সেইকাৰণে মানে ভিডিঅ'টো কৰা নহ'ল। আমি মানে বহুত কথা পাতলোঁ সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল। এতিয়া আমি ক'ত যাম? এতিয়া আমি মানে পুখুৰী পাৰত যাম আৰু বহিম ধুনীয়াকৈ। ঠিক আছে, চাই থাকক, বাই বাই। ব'ল চাই লওক, মই সেন্দুৰ চেন্দুৰ লৈ কেনে বিয়া হোৱা বুলি নাভাবব। এয়া চাওক জনালী। আমি কি কৰিম এতিয়া জনালী? আমি এতিয়া ভিডিঅ' বনাম। য়েছ, আমি এতিয়া ভিডিঅ' বনাম। সেইকাৰণে মানে আমি ওলাই লৈছোঁ একদম ফিক্স। ভিডিঅ' বনাম বুলি ভাবলোঁ তো ভিডিঅ' বনাম আমি। চাওক, চাই থাকক আমাৰ ভিডিঅ' আৰু জনালী চেনেলটোতো যাব, তাতেও দেখা পাব আপুনি ভিডিঅ', হয় না? মানুহবিলাকক আমাক কৰি দিয়া মানুহ নাই, ভিডিঅ' কৰি দিয়া মানুহ নাই আমাৰ। আমি কেমেৰা, আমাৰ আইফোনো নাই, আইফোনো নাই আমাৰ। অপো মোবাইল ভিডিঅ' কৰিম। দে গাঁঠিল এই গামছাখান দি গাঁঠিল। এয়া জনালীৰ গৰুকেইটা। মোৰ গৰু গাইছ। তোৰ সেইটো গৰুটোৰ নাম কি আছিল? ভিডিঅ' কৰা হৈ গ'ল, ইমান সোনকালে ভিডিঅ' কৰা হৈ গ'ল ন আমাৰ। একদম আমি ফাৰ্ষ্ট পূৰা ফাৰ্ষ্ট ভিডিঅ' কৰা হৈ গ'ল। আৰু চাওক আমি এতিয়া বহি আছোঁ আৰু পিছফালে আপোনালোকে ভাবি আছে চাগে কি হয় সেউজীয়া। এইটো পানী, আমাৰ মানে সেউজীয়া পানী হয়, খাল হয় এইটো, জনালীহঁতৰ খাল। বহুত ধুনীয়া বতাহ। আৰু ইমান ধুনীয়া বতাহ দি আছে মানে কি ক'ম গাইজ, বহুত ধুনীয়া বতাহ দি আছে। যদি ইয়াত বিচনা থাকিল হয় শুয়ে গ'লোঁ হয় মই। একদম মানে গৰম অনুভৱেই হোৱা নাই। আৰু ইয়াৰ পিছফালে জনালীৰ গৰুকেইটাৰ লগত বহি আছোঁ। আমি 2টা গৰু, এইফালে আছে 3টা গৰু, 4টা, ইফালে 3টা, আমি 5টা গৰু একেলগত আছোঁ, হয় না জনালী? অ'কে, বাই বাই। ক'ত যাই আছে জনালী? মই এতিয়া নেমু কাজি টেঙা, আমি মানে কাজি টেঙা বুলি কওঁ, কিন্তু এইটো নেমু হয়। নেমু ল'বা আহি আছোঁ, আমাৰ এইডাল নেমু গাছ। এয়া চাওক জনালীহঁতৰ নেমু গাছ, নেমু এয়া। এতিয়া মই এটা ছিঙিম, এইটো আৰু ভাতৰ লগত খাম। ব'ল ভাত খাব যাওঁ ৰাইজসকল। মইতো খাবাই আহিছোঁ না সিহঁতৰ ঘৰত। একবাৰ মোবাইলটো জিকি দিবা নে? কিয় ভাল হ'ব, কোৱালিটি ভালে বোলে। এই পাগলা হৈছে, পাগলাই। তো চাওক আমি এতিয়া আহি গ'লোঁ ঘৰৰ ভিতৰত। আমি লজ্জা মাৰিলোঁ। তো ৰাইজসকল আমি মানে শুই আছিলোঁ আৰু ভিডিঅ'টো কৰা নহ'ল। ভাত চাত খাই মানে আমি শুই চকু ফুলি আছে। তো আমি মানে ভাত চাত খাই পিনে শুই গ'লোঁ। এতিয়া আমি আৰু ওলালোঁ আৰু মই নিজে ক'ৰবাত যাম, মই ঘৰত যাম। তাৰে পিছত আমি যাওঁ। আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আহিছে, আৰু তাইক মৰম দিব বুলি আশা ৰাখিলোঁ। লাভ ইউ, বাই বাই বাই।